হাই এভৰিৱান, হাই সকলোকে নমস্কাৰ জনাইছোঁ মমিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি হৈছে কাতি বিহু আৰু কাতি বিহুৰ এই সন্ধিয়াৰ পৰাই মই ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ। সকলোকে কাতি বিহুৰ বহুত শুভেচ্ছা জনালোঁ। সকলোৰে জীৱনলৈ সুখ আনক, শান্তি আহক। আৰু আমি এতিয়া কেনেকৈ কাতি বিহু উদযাপন কৰোঁ আপোনালোকক দেখাই যাম। আমাৰ যিহেতু ঘৰত খেতি কৰা নাযায় বা খেতি মাটি নাই, গতিকে আমি পথাৰত উদযাপন কৰা আমাৰ নহ'ব। সেইকাৰণে আমি ঘৰতেই যিমানখিনি পাৰোঁ আমি সিমানখিনি কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক দেখাই যাম। আৰু আমাৰ যিহেতু অসমীয়া পৰম্পৰা কাতি বিহু, গতিকে আমি অসমীয়া আজি সম্পূৰ্ণ চাদৰ মেখেলা বোৱাৰীৰ সাজত, গতিকে আপোনালোকক দেখাই যাই থাকিম আৰু লগ পাই থাকিম আপোনালোকক কেনেকৈ আমি কাতি বিহু উদযাপন কৰোঁ, ক'ত কি চাকি দিওঁ, চাই যাই থাকিব। মই আপোনালোকক কৈছোঁৱে, যিহেতু আমাৰ পথাৰ নাই আৰু তেনেকুৱা ঠাই নাই, আৰু আমাৰ দৰঙতকৈ কামৰূপৰ ইয়াত নিয়মটো বহুত বেলেগ পাইছোঁ। ইয়াতে এনেকৈ তুলসীডাল এখন কাঁহীৰ তলত ওপৰত ফুল দি এনেকৈ তুলসীৰ ওপৰত দি এনেকৈ মানে মাই দি দিছে, আৰু ইয়াৰ আগত এনেকৈ চাকি বন্তি দিয়া হ'ব। আমাৰ যিহেতু স্থায়ী মন্দিৰ নাই আৰু মাটিত দিব পৰা ব্যৱস্থাও নাই, গতিকে এনেকৈ তুলসীডাল ইয়াতে দিছে কাঁহী এখনৰ ওপৰত ফুল দি। এনেকৈ এয়া তুলসীৰ তলতেই আমি চাকি দিম, আৰু এইবিলাক চাকি গোটেই ঘৰত আৰু মানে ঘৰৰ চাৰিওফালে চাকি দিয়া হ'ব। আৰু ইয়াত এনেকৈ আমাৰ যিহেতু দৰঙৰ ভাষাত দোনা বুলি কয়, আপোনালোকৰ কাৰ্বি ভাষাত কি কয় ক'বচোন। এইটো আমাৰ দৰঙীয়া ভাষাত আচলতে দোনা বুলি কয়, ইয়াতে কি কয় মই নাজানো বাৰু। এয়া ৰবাব টেঙা, কল আৰু মুগ, বুট, এনেকৈ নাৰিকল এক্সট্ৰাকৈ ভৰাই, আৰু এয়া তামোল পাণ। এনেকৈ এইডাল তুলসীৰ তলতে এতিয়া মই চাকি দিম আৰু আপোনালোকক দেখাই যাই থাকিম। তুলসীডালৰ তলতে এনেকৈ চাকি দিয়া হৈছে। মই আগতেও কৈছোঁ যে আমাৰ যিহেতু কোনো স্থায়ী মন্দিৰ নাই, গতিকে চোতালতে এনেকৈ, অৱশ্যে মন্দিৰ থকাবিলাকে বোলে এনেকৈয়ে দিয়ে চোতালৰ ফ্ৰণ্টত এনেকৈ। আৰু এতিয়া মই আপোনালোকক ক'ম যে এই চাকি তিনিখুৰ, যিটো মেইন এইখুৰ চাকি আচলতে এইখন টকীৰ ওচৰতে হয়, আৰু এই তিনিখুৰ চাকি এখন চাকি পথাৰৰ, যিহেতু আমাৰ পথাৰৰ খেতি নাই, গতিকে তথাপিও ইয়াতে এনেকৈ আগবঢ়াই আহোঁতে বোলে আগৰ পৰাই এইটো নিয়ম কৰি আহিছে। এখন মাহতলি, মানে য'ত মাহ চাহৰ খেতি কৰে, আৰু এখন বেহাৰ, যিটো সৰিয়হ, আমাৰ যিটো সাধাৰণ ভাষাত আমি বেহাৰ বুলি কওঁ। এই তিনিখুৰ চাকি আচলতে পথাৰৰ বাবে, আৰু এই তিনিখন থকিও পথাৰৰ বাবে এনেকৈ ইয়াতে আগবঢ়াইছে। যিহেতু পথাৰ নাই, সেইকাৰণে ইয়াতে এনেকৈ আগবঢ়াইছে। আৰু এই নিয়মটো মই প্ৰথম দেখিলোঁ, আৰু এটা দুখ লাগিছে যে পথাৰত চাকি নিদিয়া জন্মৰ পিছত এইবাৰে বহুত বেছি বেয়া লাগিছে। যিমান যি হ'লেও আমি যিহেতু গাঁৱত জন্ম, সৰুৰ পৰাই গাঁৱতে ডাঙৰ দীঘল হ'লোঁ, গতিকে এই বস্তুটো পথাৰত চাকি নিদিয়াটো আজি বহুত বেছি মিছ কৰিছোঁ, বহুত বেছি বেয়া লাগিছে। চাই যাই থাকিব। তেতিয়াৰ পৰা আৰু ভিডিঅ' কৰা নহ'ল। এতিয়া প্ৰায় 8মান বাজিলে আৰু মই বনাই আছোঁ ভাত, আৰু আমি থিয়েটাৰ চাব যাব ওলাইছোঁ। যিহেতু আজিৰ পৰা বাইহাটা চাৰিআলিত
ৰাজতিলক থিয়েটাৰ আৰম্ভ হৈছে। বহুত বছৰৰ মূৰত আজি থিয়েটাৰ চাব যাম। প্ৰায় বিয়াৰ আগতো মই যোৱা নাছিলোঁ, ক'ভিডৰ আগতো। আজিৰ পৰা প্ৰায় 4-5 বছৰ মানে হ'ল মই থিয়েটাৰ চোৱা নাই। গতিকে আজি বহুত দিনৰ মূৰত থিয়েটাৰ চাব যাব ওলাইছোঁ গোটেই সপৰিয়ালে। আৰু থিয়েটাৰ চাই আহি যিহেতু ভাত ৰন্ধাটো পচিবল নহয়, দেৰি হ'ব। গতিকে মই এতিয়া ভাত পানী বনাই মেলি গোটেইখিনি কৰি যাব ওলাইছোঁ। এতিয়া যাওঁ আৰু আপোনালোকক একদম থিয়েটাৰতে লগ পাম, থিয়েটাৰৰ স্থলীত। গতিকে আপোনালোকে চাই থাকিব। এতিয়া প্ৰায় 8:30মান বাজিলে। মই ৰাতিৰ ভাতৰ যা যোগাৰ কৰিব আহিছোঁ, কাৰণ কালিৰ পৰা আৰু মোৰ ভিডিঅ' কৰা নহ'ল। এতিয়া ৰাতি ভাত বনোৱাৰ টাইম হ'ল, গতিকে এতিয়াৰ পৰাই মই ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকক দেখাম মই আজি কি বনাম। আচলতে ৰেচিপি মই শ্বেয়াৰ নকৰোঁ, কাৰণ সকলোৱে জানে যিহেতু মই একদম চিম্পলকৈ বনাম। মাছ বনাম বুলি ভাবিছোঁ মই, ফুলকবি, আলু আৰু সেনেকৈ মাছ অকণমান বনাম। গতিকে আপোনালোকক দেখাই যাই থাকিম, আপোনালোকে চাব। আৰু এতিয়া মই কেৰাহী পাতিছোঁ, আৰু মই যিহেতু মাছখিনি ফ্ৰাই কৰি থোৱাই আছে, গতিকে মাছখিনি অকণমান ভাজি ল'ম। তাৰপিছত মই চব্জিটো বনাম আৰু আপোনালোকক মাজে মাজে লগ পাই থাকিম। এতিয়া মই কেৰাহীটো যিহেতু গৰম হৈছে, গতিকে মই ইয়াতে অকণমান তেল দিম। মাছটো যিহেতু ভাজি থোৱাই আছিলে, গতিকে মই অকণমান তেলত আৰু মানে পুনৰবাৰ অকণমান গৰম কৰি ল'ম মাছটো। যিহেতু মাছটো ভালদৰে যোৱাকালি ভাজি থোৱা আছে, ফ্ৰিজত থৈ দিয়া আছে। আৰু এতিয়া মই অকণমান মাছটো ভাজি ল'ম এনেকৈ, সেইকাৰণে অকণমান দি দিছোঁ। আৰু আপোনালোকে কেৰাহীটোৰ কালাৰটো অকণমান এভইড কৰিব। কেৰাহীটোৰ কালাৰটো মানে ইয়াতে বনাওঁতে কালাৰ এটা বেয়াকৈ আহি গৈছে। মই এতিয়া দাইলখিনি গৰম হ'ব দিছোঁ, আৰু ইয়াতে মই মাছখিনি দি দিম, আৰু আপোনালোকে চাই যাই থাকিব। আৰু মই ইয়াত এতিয়া মাছখিনি বহাই দিছোঁ। মাছখিনি মই অকণমান গৰম হোৱালে মই অকণমান ইয়াত গৰম কৰি লৈছোঁ। যিহেতু ফ্ৰিজত থৈ দিয়া আছিলে মাছটো, মই আচলতে মাছ বনালে আগদিনা এনেকৈ মাছটো ভালকৈ ভাজি থ'লেও অকণমান তেলত মই মাছটো আকৌ অকণমান গৰম কৰি লওঁ। তেলটো মই কমকৈ দিওঁ বাৰু, কিন্তু মাছটো ঠাণ্ডা হৈ থাকিলে ভাল নালাগে, আৰু চব্জি বনালে টেষ্ট নাহে বুলি কয় যদি মাছটো অকণমান ভাজি লোৱা নাযায়। এনেকৈ মই মাছটো আকৌ এবাৰ ভাজি লৈছোঁ, আৰু মই দেখাই যাই থাকিম আপোনালোকক মাছ বনোৱা হোৱাৰ পিছত। এয়া মোৰ ফুলকবি আৰু আলু মাছ হৈ গ'ল। এয়া কালাৰটো ধুনীয়া আহিছে বাৰু। কেমেৰাত আপোনালোকে কি দেখিছে নাজানো, কিন্তু কালাৰটো ভালেই হৈছে। আৰু এইফালে মই বনাই আছোঁ মিক্স চব্জি, চয়াবিন, স্কোৱাচ, বন্ধাকবি আৰু কল, আলু, এনেকৈ মই মিক্স চব্জি বনাইছোঁ। আৰু এইফালে ভাত হৈছে। গতিকে আজি ৰাতি সাঁজ এনেদৰে সাধাৰণভাৱে মাছখিনি বনালোঁ। আপোনালোকক মাছখিনি চবেই জানেই বনাব, গতিকে কিনো দেখাম। চব্জিৰ কালাৰটো ঠিকে আছে বাৰু, নাজানো কেমেৰাত কেনেকুৱা আহিছে। গতিকে আজিৰ ভিডিঅ'টি ইমানেই আছিলে। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে লগ পাম। আজিলৈ বাই বাই, আৰু শুভৰাত্ৰি। সকলোকে বহুত বহুত ধন্যবাদ মোৰ এই ভিডিঅ'টি আপোনালোকে সকলোৱে চোৱাৰ বাবে, আৰু মোক মৰম দি যাব আপোনালোকে। আজিলৈ ইমানতে এৰিছোঁ, বাই বাই।